বন্ধুসকল আপোনালোকক মোৰ চেনেল টেক এণ্ড আদাৰ ইনফলৈ স্বাগতম। বন্ধুসকল আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এনআৰচিৰ হেয়াৰিং সম্পৰ্কীয় আন এটি অতি গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি লওক, কিয়নো মই তেনেকুৱা এনআৰচিৰ লেটেষ্ট খবৰবিলাক আপোনাৰ ওচৰত লৈ আহিম আৰু এই সকলোবিলাক আপোনালোকে অতি সোনকালে চাবলৈ দেখিবলৈ পাব। বন্ধুসকল আপোনালোকক মই এইটোৱে খবৰ দিব বিচাৰিম যে এই মাহৰ অৰ্থাৎ 10 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 24 এপ্ৰিললৈকে আপোনাৰ এনআৰচিৰ সকলো হেয়াৰিঙৰ কাম কাজ বন্ধ হৈ থাকিব, কিয়নো এইকেইটা দিনত ইলেকশ্যন আহিছে আৰু ইলেকশ্যনৰ বাবে এইকেইটা দিন হেয়াৰিঙৰ কাম কাজ বন্ধ থাকিব। কিন্তু এই অফিচাৰ যিসকলে কাম কৰি আছে তেওঁলোকক যাতে ইলেকশ্যনৰ কামত চৰকাৰে নিযুক্তি নিদিয়ে তাৰ বাবে আপোনাৰ সুপ্ৰিম কোৰ্টেও আদেশ কৰিছে। ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া প্ৰশ্নটো আহিছে যে আপোনাৰ যিসকল অফিচাৰক নিযুক্তি দিছে, আপোনাৰ অফিচাৰসকলে এনআৰচিৰ হেয়াৰিঙৰ কাম কাজ চলাই আছে, তেওঁলোকক আকৌ সুপ্ৰিম কোৰ্টে কৈছে যে যাতে চৰকাৰে কোনো ইলেকশ্যনৰ কামত তেওঁলোকক নিযুক্তি কৰিব নোৱাৰে, তাৰ বাবেও আদেশ কৰিছে। এতিয়া প্ৰশ্নটো হ'ল যে তেওঁলোকে এইকেইটা দিনত কি কৰিব। নিশ্চয় আপোনালোক যিসকলৰ হেয়াৰিং হৈ গ'ল, যিসকলে ক্লেইম কৰিছে আৰু তেওঁলোকৰ হেয়াৰিং হৈ গ'ল, এতিয়া কিন্তু তেওঁলোকৰ কোনো ধৰণৰ বায়'মেট্ৰিক হোৱা নাছিল। এতিয়া এইকেইটা দিনত তেওঁলোকৰ যিসকলে ক্লেইম কৰিছে তেওঁলোকৰ বায়'মেট্ৰিক লোৱা হ'ব আৰু এই বায়'মেট্ৰিকৰ ক্ষেত্ৰত অফিচাৰসকলৰো প্ৰয়োজন হ'ব পাৰে। সেইকাৰণে সুপ্ৰিম কোৰ্টে জনাই দিছে চৰকাৰক যে যাতে তেওঁলোকক অন্য কোনো ধৰণৰ ইলেকশ্যনৰ কামত নিযুক্তি দিব নোৱাৰে আৰু এই সকলো এনআৰচিৰ কামবিলাক যাতে শান্তিপূৰ্ণভাৱে হয়। গতিকে ফ্ৰেণ্ডছ, এইটো মনত ৰাখিব যে যদি আপোনালোকৰ হেয়াৰিঙৰ ডেট 10 এপ্ৰিলৰ পৰা 24 এপ্ৰিলৰ ভিতৰত আছিলে, তেন্তে আপোনাৰ এই হেয়াৰিঙৰ ডেটটো এতিয়া সলনি কৰি দিয়া হ'ব আৰু ইয়াৰ সলনি আপোনালোকে বেলেগ দিনত আপোনাৰ এই হেয়াৰিংটো লোৱা হ'ব। আৰু যিসকলৰ হেয়াৰিঙৰ ডেট ইয়াৰ আগতে আছিল, 10 এপ্ৰিলৰ আগতে আছিল, তেন্তে তেওঁলোকৰ হেয়াৰিং হৈ যাব আৰু ইয়াত কোনো ধৰণৰ আপোনাৰ প্ৰব্লেম নহ'ব। গতিকে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' ইমানেই। যদি আপোনালোকৰ এই ভিডিঅ'টো পচন্দ হয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুন আহে ছাবস্ক্ৰাইব কৰিব।